ইয়াত মানে পুরো এলাও আছে কিন্তু আমার তাত মানে এলাও গাইস ধুনীয়াকৈ মানে এতিয়া মানে ওলাই পিনে ৰেডি আৰু গাইস আমাৰ মানে লোকেশ্যন হৈছে এইটো চাৰি পিনে মানে পুৰা একদম টেন তাৰ মাজতে আমি আৰু ইয়াতে পুৰা একদম এতিয়া মানে ফটো উঠাত ব্যস্ত একটো কিবা একদম জেকলি হেনে লগা আছে আৰু ৰাইজসকল আমাৰ মানে টেণ্টৰ কাষত মানে তলৰ ফালে যিটোৱে মানে কি ভিউ চাওক না মানে মৰ্ণিং উঠি কি যদি গাইছ এনেকুৱা ভিউটো দেখা পাওঁ আৰু যদিয়ে মানে ছানৰাইজটো ইপিনে হয় আৰু গাইছ কেনেকুৱা মজা লাগে চাওক না এইবোৰ দেখিছেনে অকল মানে জুমহেতি আৰু গাইছ ইয়াতে মানে আমাৰ বনফায়াৰ জ্বলিব ৰাতি আৰু চাৰিওপিনে গাইছ মানুহ বহিব ৱাও কেনেকুৱা মজা লাগিব এটা ভাবি চাওক আৰু তলত আছে পুৰা একদম মানে টেণ্টবোৰ আৰু ইয়াত আমি ধুনীয়াকৈ বহিম বনফায়াৰ জ্বলাম আৰু ইয়াত মিউজিক কিবা বাজি থাকিব এইপিনে মানে কাৰেণ্টৰ ব্যৱস্থা আছে য'ত মানে মোবাইল চোবাইল চাৰ্জ দিব পাৰে আৰু আমাৰ মানে ৰাতিৰ মানে যিটো খোৱা লোৱাৰ ব্যৱস্থা মানে ইয়াতে হ'ব ধুনীয়াকৈ মানে ইয়াত বনাব ইয়াত ধুনীয়াকৈ খাম আৰু দিনত টাইম আছে আমাৰ 7:30 পৰা 9:30 ভিতৰত ধুনীয়াকৈ মানে আহি পিনে ইয়াত মানে খাব লাগিব আৰু এতিয়া গৈ আছো ফেষ্টিভেল হ'লে আৰু এইপিনে মঞ্চ আছে ইয়াত মানে প্ৰগ্ৰেম হ'ব ৰাতি প্ৰগ্ৰেম চাবিনে পুৰা আৰু এতিয়া মানে মঞ্চ প্ৰগ্ৰেম নহয় ইয়াৰ মানে যিবোৰ মানে ট্ৰেডিশ্যনেল মানুহবিলাক আছে সিহঁতৰ মানে কি ইয়াৰ মানে প্ৰগ্ৰেমবোৰ মানে ইয়াত ৰিপ্ৰেজেণ্ট কৰে সকলোৰে খাদ্য হওক বা ডেন্স হওক ইয়াতে ধুনীয়াকৈ মানে প্ৰগ্ৰেমবোৰ কৰিব আৰু আমি এতিয়া মানে মেলাত ঘূৰিব যাম ইয়াৰ মানে এইটো লগাই দিলে পাৰ হেড মানে 150 rupees আগতে ইমানবোৰ মানে পইচা নাছিল আজিকালি মানে কি যিফালে যাওঁ সিফালে পইচা ইয়াত টেণ্টত আছো টেণ্টত পইচা খাব লাগিব খাৱাত পইচা কোনো মানে ফ্ৰী নাই এই ৰাতিপুৱা অকল মানে ব্ৰেকফাষ্টৰ চাহ আৰু কিবা কণী চণীকে দিয়ে নেকি সেইটো মানে ফ্ৰী হ'ব পাৰে তাৰ বাহিৰে একো ফ্ৰী নাই এতিয়া চাব যাম 150 টকা লৈছে ইয়াত ফাংচন হ'ব 300 টকা ল'ব ক'ৰবাত ল'ব 200 টকা এইখন মঞ্চতে মানে ৰাতি মানে কনচাৰ্ট হ'ব মানে ফাংচন হ'ব ন এটা হ'ব ন আৰু যিবোৰ মানে ট্ৰেডিশ্যনেল মানে ইয়াৰ মানে মানুহবোৰ সিহঁতে মানে ইয়াত মানে প্ৰগ্ৰেমবোৰ কৰিলে আমাৰ মানে শুই থাকোঁতে মানে টাইমটো গুচি গ'ল এতিয়া মানে গমাই নাপাওঁ কি হৈছে কালি চাব লাগিব এইপিনে চলি আছে মানে বাগুৰুম্বা মানে অসমৰ বুলি গম পায় আৰু চাওক না মানুহ কিমান আছে ৰাইজসকল এইপিনে চলিছে বড়ো ডেন্স আমি এইপিনে মানে ভাত লৈছোঁ পুৰা এটা নিৰামিষ ভাত চাব পাৰে পুৰা এটা অসমীয়া খাদ্য পাপৰ আছে এইপিনে আলু কবি কিবা কিবি ভাজা আছে আৰু এইপিনে লাউৰ মানে এইটো বইল আছে মজা খানা বে এইপিনে আচাৰ আছে আৰু দালি আহিব এতিয়া এইপিনে মানে যিমানবোৰ আছে সকলো মানে দোকানেই কিন্তু ভেজিটেৰিয়ান বা এনেকুৱা ভাত পোৱা দোকান মানে বহুত বেছি কম আৰু ইয়াত অকল মানে নাগা বুলিলে মানে নাগাটো নহয় যেনেকৈ অসমত মানে বড়ো কছাৰী তেনেকুৱা থাকে নাগাসকলৰ মানে তেনেকুৱা ভাগ থাকে আৰু যিসকল মানে বেলেগ জাতিৰ সিহঁতৰ মানে কি খানা চানা কাপোৰ কানি হওক যিবোৰ মানে ট্ৰেডিশ্যনেল মানে বস্তু সিহঁতে মানে বেলেগকে মানে ৰিপ্ৰেজেণ্ট কৰে আৰু তেনেকুৱা ধৰণে মানে সকলোৱে মানে এনেকুৱা ষ্টল হিচাপত মানে দোকান চোকান দিয়ে আৰু ভাল লাগে ধুনীয়াকৈ মানে চাই খাব না গাইছ এনেকুৱা মানে প্ৰগ্ৰেমত আহি পিনে মানে বহুত বেছি ভাল লাগে কাৰণ সকলো মানে ট্ৰেডিশ্যনেল ন গাইছ গানবিলাক মানে এনেকুৱা ধৰণৰ গান এতিয়া আমি মানে নাচবো না মানে ফুটটো হ'লেও অলপ মিলাব চেষ্টা কৰিছো নাকি এইবিলাক মানে কি সকলো মানে বেলেগ ধৰণৰ মানে ট্ৰেডিশ্যনেল মানে খাদ্য সম্ভাৰ ক'ৰবাত খাদ্য আছে ক'ৰবাত ড্ৰেছ আছে ক'ৰবাত আচাৰ আছে তেনেকুৱা ধৰণৰ সকলো মানে এনেকুৱা এইটো মানে পুৰা এটা এলেকা মানে দেখাত সৰু যেন পায় কিন্তু গাইছ ঘূৰি শেষ কৰিব নোৱাৰি মানে ইমান ডাঙৰ এতিয়া মানে ঘূৰি আছো আৰু এইবিলাক চাব পাৰে বন্দুক মানে এইবোৰ মানে চেল কৰিব ইয়াত চাব পাৰে ফৰ্ট চেল কিন্তু গাইছ ইয়াত মানে পুৰা এলাও আছে কিন্তু আমাৰ তাত মানে এলাও নাই না ইয়াৰ মানে ডিচিপ্লিনবোৰ মানে ইমান মানে মজা লাগে মানে সকলো মানুহে মানে যিবোৰ মানে ইয়াত ডেন্স কৰে পাৰফৰ্মেঞ্চ কৰে এক লাইনত যাব এক লাইনত আহিব ধুনীয়াকৈ আৰু নাচি ফুটি না মজা আমাৰ হ'লে কি কয় মাল খাই পেলাই এইটো মানে যিমানবোৰ আছে সকলো মানে বাহিৰে বনোৱা বস্তু এইবিলাক চাব কোৰাছ হওক এইটো এটা কি ধুনীয়া মানে ইগল নেকি বা মজা বনাইছে কিন্তু গাইছ সকলো মানে বাঁহৰ এইপিনে কাপবিলাক চব মানে কি বাঁহৰ মানে ভাল বনাইছে কিন্তু বস্তুবিলাক
ডিজাইনবিলাক ভাল লাগে কিন্তু এইখন হৈছে বাঁহৰ এমফিল্ড বাপৰে বাপ ভাল বনাইছে চাকা টাকা এটা চব বাঁহৰে দেখোন এইবাৰ আহিছোঁ হৰ্ণবিল নাগা ভিলেজত এইপিনে মানে ধুনীয়াকৈ মানে ষ্ট্ৰাকচাৰ এটা বনাই থৈ দিছে ভিলেজৰ মানে কেনেকুৱা কি মজা লাগিব সেইপিনে আৰু এইপিনে মানে গাইছ ইহঁতৰ কফি হোৱাত লাগিল ময়ো গাইছ এটা খাই লওঁ কফি ঠিক আছে অ'কে আছে দেখাত মানে ইমান ধুনীয়া ৰ'দ দিনটোত আৰু যেতিয়াৰ পৰা মানে ছায়া হ'ল 2টা বজাৰ পৰা ঠাণ্ডাটো মানে অনুভৱ নহয় কিন্তু ইয়াৰ মানে বতাহটো ইমান বায়ুটোৱে ঠাণ্ডা আমাৰ তাৰে গৰম ইয়াতে মানে বেলেগ ঠাণ্ডা সেইকাৰণে এইপিনে কফি খোৱাত লাগছে ঠাণ্ডা লাগছে মানে মেইন কথা হৈছে ঠাণ্ডা লাগছে সেইকাৰণে কফিটো মিলো গাইছ এতিয়া মানে তাৰ পৰা আহি গ'লো এতিয়া মানে আকৌ টেণ্টৰ কাষলৈ আহি গ'লো আৰু এতিয়া মানে বনফায়াৰ জ্বলিব ইয়াতে তো গাইছ জুই পাব লাগিব নহ'লে বহুত বেছি ঠাণ্ডা লাগিছে হাতত মানে কিবা লাগি গৈছে ইমান বেছি ঠাণ্ডা মানে এইপিনে গাইছ পুৰা জুই জ্বলা দিছো তাত থাকিব পৰা নাই ঠাণ্ডা কাৰণে কেনেকুৱা ঠাণ্ডা মানে গাইছ এইপিনে পাহাৰৰ তলৰ পৰা মানে এনেকুৱা হাৱা আহে ন পুৰা একদম মানে -9 বাপৰে বাপ গাইছ থাকিব পৰা নাই সেইফালে চলিছে বনফায়াৰ আৰু এইপিনে চলি আছে আমাৰ ডিজে আৰু কেনে লাগিছে ৱাও গাইছ পুৰা ডিজে নাচি আছে Wow, awesome. बहुत बढ़िया म्यूजिक है। আচ্ছা আচ্ছা পুৰা গাইছ এইটো সৰু মিউজিকটো সৰু হ'ব পাৰে কিন্তু চাউণ্ড মজা চাউণ্ড নাই মই নাচিলি मजा। অ' গাইছ এতিয়া মানে আমি গৈছো মানে কনচাৰ্টত ধুনীয়াকৈ মানে চাউণ্ড হয়তো শুনিব পাৰিছে এই মঞ্চত গাইছ মানে ধামাকা কনচাৰ্ট এখন চলি আছে সেইপিনে চাব পাৰে কিমান মানুহ আছে বলক অকণমান গাইছ দেখাই আছো ভাই কি কনসার্ট শুনে লাইভ প্রথম গাইস মঞ্চ চাওকচোন কি বম মঞ্চ বাপরে বাপ গাইস এটা মানে পুরো 9টা বাজিল মানে এখন কনসার্ট মানে শেষ হৈ গ'ল এটা মানে টাইম টু টাইম আৰু তাই কি নেক্সট আছে ন আৰু এখন সেইখন মানে কি 1:30 মানলৈ চলিব এটা কি খাব লাগে ন আমি এটা বুফেট যাম তাতে মাছ মাংস ধুনীয়াকৈ খাই লৈ পিনে যি আছে সব খাম খাই লৈ পিনে আকৌ মানে কনসাৰ্টত গাইছ অলপ এনাৰ্জিটো লৈ পিনে আকৌ অলপ খেদাব লাগিব আমাৰ তাৰে ফাংচন হলি কিমান কি ইনস্ট্ৰুমেন্টছ লাগিব ন এই ফুলৰ পৰা কিবা গিটাৰ পাৰে এই দুটা গিটাৰ বাছি এটা ড্ৰাম সেট খালি দিছি ন এই তিনটাই কাপি মানে এনেকুৱা যে নালাগে আৰু মানে মন খুশ হৈ যায় আৰু ইয়াত যদি একবাৰ যদি জিতুল মায়াবিনী বুলি যে কৈ দিলে মায়াবিনী আরে গরম করে বুলি কোৱা নাই ৰ'দটো দিছিল গৰম কিন্তু গাইছ ৰাতি তামাম ঠাণ্ডা বে গাইছ আপোনাৰ দালি ভাত আৰু চব্জি ধুনীয়া মানে পনীৰ চনীৰ আছে এইখিনি ধুনীয়াকৈ খাই লওঁ এতিয়া গাইছ ভাবিছিলো টেণ্টত ভাল খানাই পাম নেকি নাই বিৰাট বকৱাছ পনীৰ বুলি কিমান এটা জিকি নাই আৰু ভেজ বুলি বিৰাট গাইছ খাই লৈ পিনে পুৰা একদম আহি গ'লো মানে টেণ্টৰ ভিতৰত মানে গাইছ দেহাৰ অৱস্থা নাই আৰু ইমান বেছি ঠাণ্ডা মানে দেহাটো বেলেগ কথা ঠাণ্ডাটো মানে বহুত বেছি মানে যদি মানে থাকি দিওঁ না মানে কালি গেলে আৰু কি কণ্ডিশ্যন হয় মানে হিচাপ নাই সেইকাৰণে ভাবিছোঁ ধুনীয়াকৈ মানে শুই যোৱাই ভাল হ'ব যিহেতু মানে এখন চালোৱে কনচাৰ্ট আৰু দুই নম্বৰখন একে কথা একে বাৰ্তা তো মানে ইমান মানে কষ্ট কৰি লাভ নাই যিহেতু মানে চাইছোঁ নাই কি হল ভাই এই ভাই কি কবি হাৰা কপি গৈছি গতিকে এইটো ভিডিঅ'টো নাই এটা সন্ত কৰিলোঁ আৰু ভাল পাই লাইক চাই কমেণ্ট কৰি দিওঁ আৰু পাম নেক্সট ভিডিঅ'টো বাই বাই মাত চাত নলাগিছে ঠাণ্ডা আমাৰ বহুত